শুনছো? কি হল শুনি আছো দিয়ক কক। তুমি পুৱাৰ পৰা কেনেকে মনটো মাৰি বহি আছো কচোন মোক কি হৈছে তোমাৰ? মইহে জানো মোৰ কিমান দুখ হৈছে। আপুনি যদি আজি মোক সঁচাকে ভাল পালা হয় মই যে এনেকে মনটো মাৰি বহি থাকিব লাগিলা হয় নে কওকচোন আপুনি। হাও এলা আৰু কি ক'বা ধৰিছ তুমি? তোমাক মই এতিয়াও সঁচাকে বহুত ভাল পাওঁ মোৰ জানটো। বিশ্বাস কৰা মোৰ কলজাটো চাৰিওফালে এতিয়াও তোমাৰ নামেই লেখাই আছে। কৈছি দক কৈছি সেইকাৰণে আজি দিনটোৰ কথা আপুনি পাহৰি গেছি। আজিৰ দিনটোৰ কথা মাক চকলাই কি আছিলে আজি মোৰচোন মনতে পৰা নাই। জানটো কি আছিলে আজি মোৰচোন মনতে পৰা নাই হা? মোৰ কথা ক'ত মনত থাকব আপোনাৰ? আপুনি এতিয়া বেলেগ তিৰিৰ প্ৰেমত পৰছি মোৰ কথানো ক'ত মনত থাকব আপোনাৰ? হাও মাক চকলাই এলা আৰু কি ক'বা ধৰিছ তুমি? মূৰৰ চুলি যাই যাই চেলা ককৰাটো আনিছো এই বয়সত আৰু মোক কোনে ভাল পাব তুমিয়ে কচোন? বা তুমি থাকোতে তোমাক ভাল পাবা এৰি বেলেগক কিয় ভাল পাবা যাম মই? কৈছি দক কৈছি সেইকাৰণে আপোনাৰ একো মনতে নাই মোৰ কথা। ধেত তেৰি জানটো এতিয়া বয়স হৈছে না আৰু আগৰ দৰে স্মৃতি শক্তিও নাই নহয়। সেইকাৰণে কথাগিলা পাহৰি যোৱা হৈছো দা মনতে নাথকে। সেই বুলি আপুনি এইটো কথা পাহৰি যাব নালগিছিল দক। ধেত তেৰি জান হ'ব দা কিমাননো লাগি থাক এটা কথাতে। মোৰ ভুল হৈছে দে মই পাহৰি যাব নালগিছিল এতিয়া কচোন কি আছিল আজি? আজি অসমীয়াৰ কিমান তাৰিখ কওকচোন আপুনি? এইটোতো ভাদৰ মাহ চলি আছে আজি হ'ল ছেপ্টেম্বৰৰ 8 তাৰিখ। মাক চকলাই অসমীয়াৰ কিমান তাৰিখ হ'লে আজি? মাথাটোত চোন একো এটাই মনত নাথকা হৈছে মোৰ। জান মোৰ মনত পৰা নাই আজি বা অসমীয়াৰ কিমান তাৰিখ আছিল। এনে ইংৰাজীতটো জানো 8 তাৰিখ আজি কিন্তু অসমীয়াতটো মনত পৰা নাই মই কৈছিলো চোন অলপ আগতে যে আপুনি মোক এতিয়া অলপো ভাল নাপাওঁ হৈছি। ধেত তেৰি হ'ব দা জান এতিয়া ক'বা না কি আছিল আজি? বাপা আৰে 11টা বাজি গেলা তুমি তাক লাগি পুৱাৰ ভাতে বনাবা জনাই। সেই পঢ়ৰ পৰা তুমি এনেকে থিয়া পাতি বহি আছ। তোমাৰ যে ৰাজকুমাৰ হাজবেণ্ডজন পুৱাৰ পৰা যে লগনে আছে তোমাৰ কি অলপ বেয়া লাগে নাই? আপোনাক লাগিন চিন্তা কৰিলে কি হ'ব? মোক লাগিন আপুনি চিন্তা কৰে নে? ইমানে যদি ভয় লাগছি নিজে বনাই খাক গৈ। হে মোৰ গোৱাই মোৰ জানটোৰ খং চাচোন মই বোলে নিজে বনাই খাব লাগে এই বয়সত। জান হৈছি দে বাপা আৰে কিমান নং থিয়া পাতি বহি থাকো বাপা আৰে মোৰ পেটৰ ভোক মোৰো উঠছি যোৱাচোন যোৱা চচত পটকে ভাতকেইটা বহি থাকে। মই নৰো বুলি কৈছো না নৰো মই। ধেত তেৰি বাইহানচোত বেছি লাগি থাকা বুলি ভাবছো ক'বা নাই এতিয়া মোক কি হৈছে তোমাৰ? আপুনি মোক গালি পাৰছি। মই বুকত মাৰি মৰি যাম দে মোৰ মানুহটোৱে মোক অলপো মৰম নকৰা হৈছি। মোৰ কথাটো অলপো মনত নাথকে এতিয়া আৰু গালি পাৰব ধৰছি মোক। গালি নাহে কি হবা তেতিয়াৰ পৰা যে সুধি আছো কেনেকে থিয়া পাতি বহি আছো তুমি কৈছো না মোক? এতিয়া মোক কেনেকে আছো তুমি? কৈ আছো ৰ'ব। আজি ভাদৰ 22 তাৰিখ মানে মোৰ জন্মদিন। হাও মাক চকলাই মইচোন পাহৰি গৈছিলো আজি যি মোৰ জানটো জন্মদিন। এক পাহৰি যাবলৈ ক'বা নোৱাৰা নহ'লে গোটেই দিনটো এনেকে ৰুমত কান্দি কান্দি বহি থাকবো। নাই পাহৰি যাবলৈ মিছা ধেমালি কৰি থাকা বুলি কওঁ মোৰ জানটো মই এনে ধেমালি কৰিছিলো তোমাৰ লগত। তোমাৰ জন্মদিন বুলি মোৰ মনত আছে। কৈছি দক কৈছি আপোনাৰ কিমান মনত আছে মই চব দেখছো দক। মনত থাকলি আৰু আপুনি তাক লাগি উইচ নকৰাকে থাকলা কোনে মোক? আগতে মোৰ জন্মদিনৰ দিনাই আপুনি প্ৰত্যেক বছৰে ৰাতি 12টা বজাত উঠছিল আৰু মোৰ কপালত এটা চুমহাই জন্মদিনৰ উইচ কৰিছিল মোক। কিন্তু এইবাৰ তেনেকুৱা একোই নহল। না ৰাতি 12টা বজাত উঠি জন্মদিনৰ উইচ কৰলাক মোক নাই তাক লাগি জন্মদিনৰ উইচ কৰছি। এই তেৰি মোৰ জানটো মোৰ চব মনত আছে মই এনে তোমাৰ লগত ধেমালিহে কৰি আছিলো। হ'ব দক ধেমালি নে বেলেগ তিৰি প্ৰেমত পৰি চব পাহৰি গেছি মই গম পাইছো দক। ধেত তেৰি তুমিও যি কি যে কৈ থাক। এতিয়া এগলা বাদ দিয়াচোন তুমি জানা না তোমাৰ কাৰণে মই যোৱাকালি বিশাল কেক এটা অৰ্ডাৰ দি আছো। কি সঁচাকে? মোৰ জানটো সঁচাকে কৈছো। এতিয়া কান্দা বন্ধ কৰা। কৰিছো দিয়ক। এতিয়া ধুনীয়াকে এটা হাঁহি মাৰি দিয়া। দিছো দিয়ক। মোৰ জানটো হাঁহিলি ইমান মৰম লাগে। চাওঁ ইমৰান হাছমিৰ নিচিনা এটা চুম খাওঁ। ধেত কিবা এইটোৰ মানে অলপ লাজে নাই কি যে কয়। মোৰ জানটো লাজ কৰিব নালাগে দিয়া জন্মদিন বুলি এটা পটকে দিয়া। আগতে একেলগে পঢ়ি থাকান্তে মনে মনে যি দিছিলা এতিয়াও সেনকে দিলে হ'ব দা পটকে। ধেত কিবা নিলাজটো। আপুনি এতিয়া যাক সোনকালে যাক কেকটো লৈ আহক। ময়ো পটকে চচটোত ভাতকেইটা বহাই দিওঁ। আপুনি আহিপাক লাগি ভাতকেইটা হৈ যাব মোৰ। হ'ব দা জান তুমি পটকে বনাই ল ভাতকেইটা। ময়ো পটকে কেকটো লৈ আহো তাৰপিছত আহি দুৱাকালৈকে ভাতটো খাম হ'ব না? হ'ব দিয়ক আপুনি যাক এতিয়া। দা আও দা মই। হেৰি শুনকচোন। কোৱা কি? লাভ ইউ। লাভ ইউ টু দেয়াটো। আইচিকু। মোৰ জানটো ভাত হ'ল না তোমাৰ মই কেক লৈ আহি পালো। আপুনি আহিও পালে হচি ৰ'ব ভাত উতা লাগিব ধৰছি। চোন তোমাক লাগিন মই কিমান ডাঙৰ কেক লৈ আহিছো। গেছো ৰ'ব। আপুনি মোক লাগি ইমান ডাঙৰ কেক লৈ আহিছি। মোৰ জানটো তোমাক জানো অলপ আগতে কোৱা নাছিলো তোমাৰ কাৰণে যোৱাকালি এটা মই বিশাল কেক অৰ্ডাৰ দিছিলো। আছিল ৰ'ব সেই বুলি ইমান ডাঙৰ কেক লৈ আহিব লাগে নে আপুনি? আমি হলো দুটা মানুহ অলপতো সৰু হেনচা আনলি হ'ল হয়। হেত মোৰ জানটো একো নহয় দিয়া কিমাননো ডাঙৰ কেক আনছো এইটো। তথাপিও দিয়কচোন ইমান পইচা ভৰি কি আনবা লাগে? মৰতো তোৰ মানে কতোই শান্তি নাই। জন্মদিনৰ উইচ নকৰাৰ কাৰণে ৰাতিপুৱাৰ পৰা থিয়া ভাতে কান্দি বহি থাকিল। এতিয়া কেকটো আনা দেখি ক'বা বেছিকে বোলে ইমান ডাঙৰ কেক আনলো চাচোন কতেই মৰো। কি ভাবি আছে? নাই ৰবা একো ভাবা নাই পিছে ভাত হ'ল না নাই? হচি ৰ'ব উতল আহি আছে। এটা কাম কৰো দা ভাতটো আমেনি কেকটো কাটি বাৰ্থডে উদযাপন কৰো দা। হ'ব দিয়ক। এতিয়া ধুনীয়াকে মমকেইডাল নুমে কেকটো কাটি দিয়া। কাটো ৰ'ব। হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ মোৰ জানটো হেপী বাৰ্থডে টু ইউ। এতিয়া তুমি অলপ খাই লওঁ তাৰপিছত মোকো অলপ খুৱাই দিয়া। অলপ এইফালে একবাৰী আহক। মোকো এতিয়া অলপ খুৱাই দিয়ক। কেনে ভাল লাগছি না? একদম আপোনাৰ নিচিনা
মিঠা কেকটো। মই এনা বস্তু এটা বেয়া হ'ব পাৰেনে? পিছে এটা কথা জান তোমাক মই ক'বই পাহৰি গৈছো। কি মোৰ দেহাটো কোৱা। ইমান কষ্ট কৰি যাই যে কেকটো আনলো জন্মদিন বুলি এটা মৰম লগাকে চুমকৈ খোৱা। ধেত কি ভাই তোৰ মানে অলপ লাজেই নাই মানে। এই লাজ আৰু কি হৰা দুৱাক লাই আছো কোনিনো দেখাব বুঢ়া বাপাৰে। জন্মদিন বুলি খুদছো দে আকৌ নহয় দে পটকে। আই চিকু মানুহটোৰ লগতে যি আৰু কি হ'ব। এইফালে আহক অলপ মাত্ৰ এটাই দিম কিন্তু। হ'ব দে মোৰ জানটো এটাই দিয়া। আই চিকু মকতেই মৰো। ধেত কিবা মোৰ এতিয়া লাজ লাগি গ'ল না। আপুনি কেকটো লৈ আহি থাকক মই ভাত বাৰো গৈ। মোৰ জানটো ৰবা ক'ত যাওঁ আৰু এটা দি যাওঁ। ফিলিংছটো আছিলে মাত্ৰ গলাই না গুচি মইহে গেছো ৰবা।